স্বাগতম জনাইছোঁ আমাৰ অলপ ধেমালি গ্ৰুপৰ ফালৰ পৰা আজি এই মঞ্চখন উদ্বোধন কৰিবলৈ ওলাইছোঁ। আজি আমাৰ মাজত আহি আছে আমাৰ মৰমৰ সকলোৰে প্ৰিয় ডিম্পু বৰুৱা। ওয়েলকাম বেক টু মাই সেকেন্ড চ্যানেল ডিম্পুজ ব্লগ। তো আজি মই এখন মঞ্চ উদ্বোধন কৰিব যাই আছোঁ। প্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আৰু আহি উপস্থিত হৈছেহি। কিছু সময়ৰ পিছতে আমাৰ মঞ্চ উদ্বোধন কৰিব আমাৰ মৰমৰ ডিম্পু দাই। আৰু আপোনালোকে সেই মঞ্চখন দেখা পাব। মজা মঞ্চ এখন উদ্বোধন কৰিব যাই আছোঁ। অলপ বেলেগতকৈ বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে আজি। আৰু কিছু সময়ৰ পিছতে আপোনালোকে দেখা পাব এই বিশাল মঞ্চখনৰ উদ্বোধনী। আপোনালোকে স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক, মজা পাব। আৰু মোৰ লগত যাব এইফালে বিদুৰ ভাই যাব। বিদুৰ ভাই আৰু বলক এতিয়া আমি তাত গৈ লগ পাম দেই। আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। আমাৰ আটাইৰে মৰমৰ আমাৰ ডিম্পু বৰুৱা আমাৰ মাজত আহি উপস্থিত হৈছে। তেওঁক আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনালোঁ। তাৰ লগে লগে আমি মঞ্চ উদ্বোধন কৰাৰ কাৰণে আশা কৰিছোঁ। কাটতালি দিয়ক। ডিম্পুদাৰ লগত আহিছে আমাৰ বিদুৰ ভাই, তাকো এখন সম্বৰ্ধনা জনালোঁ। তাৰ লগে লগে আমাৰ ডিম্পুদাক দুই এষাৰ বক্তব্য ৰখাৰ কাৰণে আহ্বান কৰিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আমাৰ এই মহান অনুষ্ঠানটোত আজি যিসকল ব্যক্তি উপস্থিত আছে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মহান অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ বাবে। আৰু আজি মোক এই অনুষ্ঠানটোত আমন্ত্ৰণ জনাইছে অলপ ধেমালি গ্ৰুপৰ ফালৰ পৰা, যিহেতুকে অলপ ধেমালি গ্ৰুপৰ এটা ধুনীয়া অনুষ্ঠান এটা আগবঢ়াই নিবৰ বাবে প্ৰস্তুতি কৰি আছে। ধুনীয়াকৈ ভাল ভাল আপোনালোকৰ মাজত মনোৰঞ্জনৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব। আৰু সেইবাবে মোক আজি নিমন্ত্ৰণ জনাইছে এই মঞ্চখন উদ্বোধনী কৰাৰ বাবে। মোৰ লগত আহিছে আমাৰ বিদুৰ ভাই। তো আজি এই অনুষ্ঠানটোত আহি বহুত বেছি ভাল লাগিল। আজি মোক যিখিনি সন্মান জনাইছে ইয়াত আপোনালোকৰ মাজত লাগিল আমাৰ মানে এই মহান অনুষ্ঠানটোত আহি অলপ দেৰিকৈ অনুষ্ঠানটোত থাকিব পাৰি বহুত নিজে সুখী অনুভৱ কৰিব। আজি এই আনন্দৰ সময়ত আপোনালোকৰ মাজৰ পৰা মানে বিদায় ল'ব মন যোৱা নাই, তথাপিও মানে মোৰ এটা ইমাৰ্জেঞ্চি ফোন এটা আহি আছে। মানে এক জেগাত যোৱাৰ কথা আছিল, এটা ভিডিঅ'ৰ কামতে যোৱাৰ কথা আছিল। তো ভিডিঅ'টোত যাব লাগে, তো মই বেছি দেৰি কৰিব নোৱাৰোঁ। মোৰ লগত আহিছে আমাৰ বিদুৰ ভাই। বিদুৰ ভাইক দুআষাৰ মন্তব্য ৰখাৰ বাবে এই মঞ্চখন উদ্বোধনীৰ বাবে কাৰণে তো মই আহ্বান জনাইছোঁ আৰু মই ইয়াৰ পৰা বিদায় মাগিছোঁ। তো গাইজ ডিম্পুদা গুচি গ'ল, ডিম্পুদা ফোন আহিছে গুচি গ'ল। জানক ডিম্পুদা সলনি মই কিবা দুই এষাৰমান কওঁ আৰু চেষ্টা কৰিম ক'বলৈ, কিমান দূৰ ভুল হয় নাজানো। জানক এতিয়া গাইজ সকলোৱেতো জানে মোৰ অলৰেডি মোৰ ব্ৰেকআপ হৈছে। মই ফালি আছোঁ, ইউটিউবত ফালি আছোঁ। আপোনালোকে জানে মোৰ ব্ৰেকআপৰ কথাটো জানে। তো কেনেকৈ ব্ৰেকআপ হ'ল, কি হ'ল, প্ৰথম তাৰে কিছুমান মই কথা আপোনালোকৰ আগত মই এক্সপ্লেইন কৰোঁ। তাৰপিছত আমাৰ অলপ ধেমালি গ্ৰুপৰো কিছু কথা পাতিম। এতিয়া প্ৰথম অৱস্থাত সকলোৱে জানে মই ফালি আছোঁ। কি ফালি আছোঁ, মোৰ ব্ৰেকআপ হ'ল। তো ব্ৰেকআপৰ কথাবিলাক কওঁ গাইজ। মই আছিলোঁ গুৱাহাটীত আছিলোঁ তেতিয়া গুৱাহাটীত থাকোঁতে মানে কি কিবাকিনি কিছুমান অসুবিধা গাইজ। আজি মই খুলি ক'ম আপোনালোকক। তো সকলোৱে মোক কমেণ্ট কৰে, তো বিদুৰ ভাই আপোনাৰ কেনেকৈ ব্ৰেকআপ হ'ল, কি কাৰণত ব্ৰেকআপ হ'ল তেনেকৈ সোধে। তো গাইজ আজি মই আপোনালোকক ক'ম ব্ৰেকআপৰ কথাটো। মই তেতিয়া মানে কি গুৱাহাটীত আছিলোঁ থাকোঁতে মানে কি মোৰ অকণমান পাৰ্চনেল প্ৰব্লেম আছিলে। তো প্ৰব্লেমৰ কাৰণে কি ফোন মাৰি থাকে গাৰ্লফ্ৰেণ্ডে, জানে আপোনালোকে সকলোৰে চিনি পায়, গুৱাহাটীতে ঘৰ তাইৰো। কিন্তু এনেকৈ মানে কি অলপ পইচাৰ প্ৰব্লেম, মানে মোক অলপ বিচাৰিছিলে, মই দিব নোৱাৰিলোঁ। তাৰপিছত আৰু মোৰ এতিয়া জানে এইটো নতুনকৈ ডাঙৰ কথা নহয়, ব্ৰেকআপ হ'ব পাৰে। ব্ৰেকআপ হ'লে টেনশ্যন নল'ব, কাৰণ এক ছেকেণ্ড মই কৈ আছোঁ কি কৈ আছোঁ আহিলা তুমি। আমাৰ অলপ ধেমালি গ্ৰুপৰ আমাৰ সম্পাদকক মঞ্চত বিচৰা হৈছে, মঞ্চত সোনকালে আহিব লাগে। মই অলপ কওঁ নেকি। ডিম্পুদা আহিছিল, ডিম্পুদা অহাৰ পিছত ডিম্পুদা বেছি সময় থাকিব নোৱাৰিলে, ডিম্পুদা যাব লগা হ'ল। আমাৰ বিদুৰ ভাইক মাইকটো দি থৈ গৈছিল, আমাৰ ডিম্পুদাৰ লগত আহিছিল। উপায় নাই, এইবিলাক আচলতে বিদুৰ ভাই মালাৰে যোগ্য, কাৰণ যিবিলাক আমি মঞ্চ উদ্বোধনীৰ বাবে আদৰণি জনাইছিলোঁ, কিন্তু এইবিলাক কি মানে অভদ্ৰামি কৰি আছে আমাৰ এই গ্ৰুপটোত। অলপ ধেমালি মঞ্চত আহি আজি মানে বহুত মানে আমাৰ এই অলপ ধেমালি গ্ৰুপৰ যিটো মঞ্চ উদ্বোধনীটো এইটো এটা বহুত মানে বিশৃংখলাৰ সৃষ্টি কৰিছে। তাৰ বাবে আমি দুখিত আপোনালোকৰ ওচৰত। আমি ডিম্পুদাক মাতিছিলোঁ, ডিম্পুদা আহিছিল, ডিম্পুদা আহি ভাল ভাষণ কেইটামান দিলে আৰু ডিম্পুদাই
অকস্মাত কিবা এটা কামত যাব লগা হৈ গ'ল ভিডিঅ'ৰ কামত, গতিকে ভিডিঅ'ৰ বাইক দি থৈ গ'ল। ই এটা অভদ্ৰামী হয়, এই অভদ্ৰামী কৰিব আহিছে আমাৰ অলপ ধেমালি গ্ৰুপত, এই তাৰ লাভ ষ্টৰীৰ কথা ক'ব আহিছে, কিবা ক'ব আহিছে। আমিতো তাক এইবিলাক ক'ব মাতা নাছিলোঁ, আমি মাতিছিলোঁ মঞ্চ উদ্বোধন কৰিবৰ কাৰণে। ডিম্পুদাই দি থৈ গ'ল, কিন্তু বহুত বেয়া কৰি থৈ গ'ল। আপোনালোকে আমাক বহুত ভুল নুবুজিব, আমি যিমানখিনি পাৰোঁ আমি ভাল ভাল কথা আপোনালোকৰ মাজত আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এখেতে আহি বহুত মানে বিশৃংখলাৰ সৃষ্টি কৰিলে, তাৰ বাবে আমি দুখিত। আৰু ৰাইজে বহুখিনি আমনি পাইছে, আপোনালোকক বহুত বহুত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, আপোনালোকে ভুল নুবুজিব। আৰু আজিৰ আমাৰ এই অলপ ধেমালি গ্ৰুপৰ মঞ্চ উদ্বোধনী ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। আগলৈ চাই থাকিব, ধন্যবাদ। এতিয়া দুআষাৰ বক্তব্য ৰাখিব আপোনালোকে, শুনক। এই নহ'ব তো গাইজ তো গাৰ্লফ্ৰেণ্ডৰ কথাটো মই বহুত কথা গাইজ